শিক্ষক দিৱসৰ ভাষণ। নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় ছাৰ বাইদেউসকল, মোৰ মৰমৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল, পোনপ্ৰথমে সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। আজিৰ এই সভাত আমি একত্ৰিত হোৱাৰ কাৰণ আমাৰ সকলোৰে জ্ঞাত। আজি ৫ ছেপ্টেম্বৰৰ আৰু প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে আমি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসটো শিক্ষক দিৱস হিচাপে পালন কৰোঁ। ভাৰতত প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। ১৯৬২ চনৰ ৫ ছেপ্টেম্বৰত ভাৰতত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। সমাজৰ তেওঁ শিক্ষক হিচাপে পৰিচয় দিহে আনন্দ পাইছিল। এগৰাকী শিক্ষকৰ তত্ত্বাৱধানত এটা প্ৰজন্মৰ ভৱিষ্যত জড়িত হৈ থাকে। পিতৃ-মাতৃৰ পিছতেই শিশুসকলৰ অভিভাৱক হ'ল শিক্ষকসকল। গতিকে আমি শিক্ষকসকলক সদায় সন্মান জনোৱা উচিত। শিক্ষকসকলে আমাক শ্ৰেণীকোঠাৰ জ্ঞানৰ বাদেও জীৱন পথত কেনেকৈ সঠিক দিশ নিৰ্বাচন কৰিব পাৰি তাৰো জ্ঞান দিয়ে। আজিৰ এই পবিত্ৰ দিনটোত মোৰ ফালৰ পৰা প্ৰতিজন শিক্ষাগুৰুলৈ বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। কিবা ভুল কৰি থাকিলে মোক ক্ষমা কৰি দিব।